বিৰাট মৰণ্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই। এইফালে আকৌ ৰাতিপুৱাই বেপাৰী আহিয়ে মানে দাদাজনে মাছকেইটা দিলেহি আৰু মায়ে ক'লে যে তুমি শ'ল মাছটো মানে টেঙা চেঙা দি ধুনীয়াকৈ বনাবা। মই কি কৰিলোঁ, ভণ্টিহঁতৰ ঘৰৰ পৰা দিয়া ঔটেঙা সৰিয়হ আছিলে আৰু মাছকেইটা ধুনীয়াকৈ কাট কুট কৰি আৰু ঔটেঙাৰ লগত মানে সৰিয়হ দি ধুনীয়াকৈ জোল অকণ বনাইছোঁ, অলপ গ্ৰেভি টাইপৰ। লৰালৰিকৈ মানে ভাতকেইটা বনাই খাই মেলি আমি এফালে যোৱা কথা আছে। ক'ত যাম কি কথা আপোনালোকক বাৰু ভিডিঅ'টোৰ জৰিয়তে কৈ থাকিম আৰু চাই থাকিব। তাৰপিছত মই জটপটকৈ লৰালৰিকৈ মানে ভাতকেইটা বনাইছোঁ, যিহেতু বাছুক স্কুললৈ পঠিওৱাও নহ'ল আজি। আৰু এইফালে অকণমান ঔটেঙাকেইটা অকণমান থেতেলিয়াই মানে খুন্দনাটোত খুন্দি লৈছোঁ আৰু তেতিয়া অলপ ভাল হয় খাবলৈ, মানে অলপ ৰসো ওলাই নহয় জানো। তাৰ লৰালৰিকৈ এইফালে বনাই আছোঁ আৰু ভিডিঅ'বোৰ মই সদায় মানে দিম বুলি ভাবোঁ, কিন্তু দিব নোৱাৰোঁ, কণ্টিনিউ কৰিবই নোৱাৰোঁ। কি হয় জানো, মানে ঘৰখনৰ ইমানেই কাম, মোৰ ভিডিঅ'বিলাক মানে এডিট কৰিবলৈ বা ভইচ দিবলৈ সময়ে নাথাকে আৰু সেইকাৰণে এদিনৰ ভিডিঅ' মানে দুদিন তিনিদিন কেতিয়াবাতো আৰু এসপ্তাহমানেই থাকি যায়। বহুত ভিডিঅ' তেনেকৈ পেণ্ডিং হৈ আছে। এইফালে মোৰ ধুনীয়াকৈ উতল আহি গ'ল, দেখিছে নহয়। আৰু খাবলৈ পিছে বহুত সোৱাদ হৈছিলে দেই। নাই খোৱা যদি আপোনালোকে এনেকৈ বনাই খাব। আৰু লৰালৰিকৈ সকলোকে ভাত পানী খুৱাই মেলি নিজেও খাই ওলাই মেলি আহিলোঁ। আৰু ক'ত আহিছোঁ কি কথা আপোনালোকক ক'ম। আমি আহিছোঁ আচলতে চিনেমা চাবলৈ, যিহেতু ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ। মানে চাম বুলি বহুত দিনীয়া হেঁপাহ এটা আছিলে আৰু সেয়েহে টিকেটো পোৱা নাছিলোঁ। টিকেট পোৱাৰ লগে লগে আহিলোঁ। এইফালে আমাৰ বা ভাগিন মানি ছোৱালী গোটেইকেইজনী আহি ওলালেহি। এয়া মা দেখিছে নহয়, আমাৰ মাকে পিছে এইবিলাকত বহুত ৰাপ আৰু মানে বায়ে ক'লে যে চাওঁ যদি আহিবি, সেয়েহে লৰালৰিকৈ মানে 3টা টিকেট আছে বুলি ক'লে আৰু তাই অনলাইন কৰি থৈ দিছিলে, সেয়েহে চাই মেলি ল'লোঁ। ভিডিঅ' পিছে তাত কৰিবলৈ নহ'ল, মানে কৰাটো গ্ৰহণযোগ্য নহয়ো, সেয়েহে ভিডিঅ'টো নকৰিলে। চাই মেলি মাহঁতক ধুনীয়াকৈ আকৌ এই উইংগাৰত উঠাই মেলি পঠিয়াই দিলোঁ। মাহঁত মানে একো চাহ তাহ খাবলৈ নহ'ল, আগতীয়াকৈ খালে। তাৰপিছত বাছু বোলে ভোক লাগিছে, কিবা এটা খাওঁ। সেই বাছুৱে বিৰিয়ানী খাইছে, মই চলে খাইছোঁ। খাই মেলি আৰু ধুনীয়াকৈ বোলো ঘৰলৈ যাওঁগৈ। অলপ বজাৰ কৰিবলগীয়া আছিলে, বজাৰ কৰিলোঁ। এইফালে আমাৰ ইয়াতে মানে গোলাঘাটতে যিহেতু বাণিজ্যিক মেলা হৈ আছে আৰু সোমাম বুলি ভাবিছিলোঁ, তাতে সোমোৱা নহ'ল, মানে বহুত দেৰি হৈ গ'ল, সেয়েহে নোসোমালোঁ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মেলা হৈ আছিলে আৰু আহি পাই যিহেতু বাছু খুৰাকৰ বাৰ্থডে আছে, সেই বাৰ্থডে চেলিব্ৰেট কৰিলোঁহি। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে চুমু খুৰা, হেপী বাৰ্থডে। খুৰাকৰ বাৰ্থডে বুলি মানে এনেই আৰু ঘৰৰকেইটাই অলপ কেক এটা কাটি মেলি আমি সকলোৱে মিলি আৰু চাহ একাপ খালোঁ আৰু অন্য একো নাই। আৰু পিছে আমি ৰৈ ৰৈ বিনালে চিনেমাখন চাই বহুত দুখ লাগিলে, বহুত বেয়া লাগিলে। কি ক'ম আৰু আপোনালোকক, যিহেতু জুবিন দাক আকৌ এবাৰ চাব নাপাওঁ, সেয়েহে বহুত বেয়া লাগিলে। আৰু মানে সেইটো হেঁপাহতে গৈছোঁ, জুবিন দাক যাতে আকৌ এবাৰ দেখা নাপাওঁ, সেইটো আশাতে গ'লোঁ আৰু চাই আহিলোঁগৈ। আগে পিছে তেনেকৈ চিনেমা চাবলৈ ইমান হেঁপাহ নাই, কিন্তু এইবাৰ মানে ইমানেই হেঁপাহ নহয়, কেতিয়া টিকেট পাম, কেতিয়া যাম, এনেকুৱা এটা লাগি আছিলে। আৰু সেয়েহে লৰালৰিকৈ ভাত পানী বনাই সকলোখিনি কাম বন কৰি আৰু সোনকালে চিনেমাখন চাই আহিলোঁ। তাৰপিছত আহিয়ে খুৰাকৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ আৰু আজিলৈ ইমানেই। বাই বাই।